এইখনত আৰু ছাৰক বেলেগ মজা লাগে। মই আকৌ ছাৰক বুলেটখনতহে বেছি ভাল পাওঁ। হে কি কথা কয়, এইখন স্পৰ্টছ বাইক হয়। এইখন আপোনাৰ এনেকে আঁঠুটো পেলাই কাৰণ এটা মাৰ দিব আৰু। ৰমেনে বিহুৱে এপাক মাৰিলে। এই কালাৰডাল বেয়া লাগে ক'লাত গ্ৰীণডাল। মোৰ দেখা ক'লাত টি চাৰ্টডাল কেনেকুৱা লাগে। হে আপোনাকো ভাল লাগে, ক'লাত যেনেকে গ্ৰীণ তেনেকে ক'লাত ইয়াত গ্ৰীণ। হ'লেও এইখনো আকৌ বুলেটখনো লৈছে। পইচা ইমান ক'ত পাই জানো, ঘুচিয়ে খাই নেকি। কি ক'লে? মুখৰ পৰা ঘপককে ওলাই ফোনটো আকৌ কৈ নিদিবি। ছাৰক আপুনি ঘোচ খোৱা বুলি কৈ দিলে যে। দে মানে এনেই কৈছো মই আৰু। তাতে পুলিচৰ অফিচাৰ নহয় জানো, মুখখন এনেও ভকুৱা মাছৰ নিচিনা মিলিয়ে থাকে। খাই যদিও তই মইনো কি গম পাম। ছাৰে ঘুব জানো নেকি? হ'লেও সেই বুলি আকৌ তই আখৰে আখৰে ছাৰক গৈ কৈ নিদিবিগে। হে আপুনি মোৰ স্বভাৱটো নাজানে নেকি? দা তোৰ ওপৰত বিশ্বাস আছে কাৰণেতো লগাইছো। যা কিবা কাম আছে যে কৰি ল। কিবা আকৌ ছাৰক কয়গে নে নকয়গে। ছাৰ কি হ'ল? আপোনাৰ লগত মোৰ কথা এটা আছে ৰ'বচোন দেই। কি চাই আছ তই? কথাটো মানে আপোনাৰ মোৰ মাজততো বেলেগে শুনিব লগা হ'লে ডাঙৰ কথা হ'ব। কথাটো ক। ছাৰ মই আপোনাক ইমান সন্মান কৰোঁ, ইমান শ্ৰদ্ধা কৰোঁ। আপোনাৰ কথা কোনোবা বেয়াকে ক'লে মোৰ গাত লাগি যায় দেই নিজৰ বুলি। কোনে বেয়াকৈ ক'লে ন? ছাৰ বেয়াকে ক'লে মানে এতিয়া চাবচোন দেই, মানে কথাষাৰ মন কৰিব। মানে আপুনি যে বাইকখন লৈছে, এতিয়া মানে কেকেটা আপোনাক ভাল পায়, ময়ো আপোনাক ভাল পাওঁ। মানে কেকেটা এতিয়া কথা প্ৰসংগত কৈ দিলে বাইকখন কিনিছে, এখন ঘোচ খাই কিনিছে ন। বেয়া বুলি নক'ব পাৰে, ধেমালিকেও ক'ব পাৰে, কিন্তু কিয় ক'ব ছাৰ? আপুনি এতিয়া কি ঘোচ খাই কিনিছেনে? আৰু আপুনি হেনো ছাৰ ভকুৱা মাছ, পইচাৰ কাৰণে হেনো এনেকে কপকপাই থাকে মুখখনে। হয় নেকি? হয় ছাৰ। ছাৰ আপোনাৰ নিচিনা দেৱতা তুল্য মানুহ এজনক কেকেদাই এনেকুৱা এটা বদনাম কিয় দিব ছাৰ? মোক কওকচোন। ছাৰ মোৰ চব সহ্য হয়, কিন্তু এনেকুৱা কথা কোনো হজম নহয় নিজৰ বুলি ক'লো। কি হজম হোৱা নাই? নহয় কালি সেই মাংস ভাত খাইছিলো যে, হজম হোৱা নাই, তাকে ছাৰক কৈছো। হজমোলা এটা খাই দে। খাম। কি হ'লে শুন? পেটকুট মাৰি ধৰিলে, চাওঁ। ই কিবা ক'লে নে? মই কিন্তু আপুনি খাই বাইকখন লোৱা বুলি কৈছো, আৰু কৈছো ভকুৱা মাছৰ নিচিনা পইচাৰ কাৰণে মুখখন মেলিয়ে থাকে। আখৰে আখৰ হৈছে। প্ৰমাণ হ'লনে যে এই খলুৱা মহা? কালি মোক কি অপমান কৰিছে হে? কোনে অপমান কৰিছে হে? আমাৰ ৰাকেশেনো তোক অপমান কৰিবলৈ কি এনেকুৱা কাম কৰিলি? কালি যে নিচা পানী বটলটো মই আপোনাক দেখাই থৈ গৈছো। মোক কি অপমান কৰিছে হয় নেকি? সঁচাই কৈছো। আৰু যে আমাৰ বাছ ৰখি যাওক। এই ৰচোন, কি হ'ল মানে? আজি মোৰ জীৱনত যিটো আহি পেলাই পাইছো, সেইটো যোৱাৰ পিছত পাগল হলি নেকি? কি পাগলটো এইটো কিনো কিহে বুজি পায় আৰু। এই লাগিব কালি নিচিনা মানে 500 টকীয়া লগত যে দীঘল কাঠৰ এটকীয়াটো আনিছে নে নানিছে? শুনছো তোক লগত এটকা এটা দিব লাগিব, তেতিয়াহে মনটো ভাল লাগিব। আচ্ছা, এইটো কথা লগোৱা স্বভাৱটো বাৰু কেতিয়া নাইকিয়া হ'ব বাৰু? সেইটো যাব, দুদিনমান লাগিছে আৰু। হে, আজি মই নাইকিয়া কৰিম সেইটো তোক। মই হবলৈ কম বস্তু আছো। মই আজি কথা লগাবলৈ আহোঁতে ঘৰতে ৰেডি হৈ আহিছো। আপোনাৰ হাতত এটকা, মোৰ হাতত 2 টকা। এই মোহন আহি বাছ দাদা মন তোহাৰ মাথা ফালি মুই ঘটা বনাইছো। মোক এটকা দিবলৈ আহিছে। কথাটো কিবা এটা মোৰ হোৱা নাই, হজম হোৱা নাই। তোৰনো আজি একো বস্তুৱে হজম হোৱা নাই নে? আপুনি মোক হঠাৎ ভাত খাবলৈ মাতি দিলে নিজৰ বুলি। দুৰ্ঘটনাবোৰ হঠাতে হয় বুলি কৈছা নেকি? কি হ'ল? মোৰ ঘৰত তাক ভাত খাবলৈ মতাটো এতিয়া দুৰ্ঘটনাহে হ'ল। আপুনি কাক উপজাচি ভাত খাবলৈ মাতিব, সেইটো দুৰ্ঘটনা নহয় পাৰিছেনে? জ্বলিছ টকা পইচা জ্বলিবলৈ ইমান ভাবিব নালাগে বৌ। কিন্তু বিশ্বাস হোৱা নাই চাগে। আপুনি ভাত খাবলৈ মাতাটো আজি মই বিশ্বাস হোৱা নাই। বাৰু নালাগে দে, ৰ'বচোন। এনেকে মৰমক নেওচিলে মই বেয়া পাওঁ। যাম বাৰু, এই কাম সোপা কি হ'ব? ভাতকেইটা খাই আহি কৰি থাকিবি। ই আহিলে কি কি ৰেচিপি খোৱালো সুধিবি। মই কথাটো কিবা সহজভাৱে মানি ল'ব পৰা নাই। ছাৰ, কোৱা কথা এটা কওঁ। কোৱা। ছাৰ, কেকেদাই নহয় ৰাকেশক ঘৰলৈ মাতি লৈ গৈছে ভাত খাবলৈ। মই কি কৰিব লাগে? নহয় মানে সঁচা কেকেদাই ৰাকেশক ভাত খাবলৈকে নিছে নে বেলেগ কিবা? চাই পাক গৈ আহো নেকি? ননচেন্স। কামৰ কতো নাই। কোন কাৰ ঘৰলৈ ভাত খাইছে তাৰ তদন্ত কৰে। নহয় মানে মই চুপ, একদম চুপ।
অ আপুনিনো মোক সদায় সদায় কেলে গালি দি থাকে আউট হ'ব তদন্ত কৰিব আহিছে নকৰো আজি মোৰ মনটো বহুত বেয়া লাগিছে চাহ কিয় মানে সদায় আপুনি মোৰ লগত চাহটোৰ নিচিনাকে আছিলে চাহ তই মোৰ লগত থকা নাই ময়ো আছো কিন্তু আজি আপুনি আকিজাই ভাত মাতিছে মোক ভাত খাবলৈ নামাতিছে ৱাই কি আছো তই দেখোন আমাৰ ঘৰত খাই থাক মই আজি ভাত খাই যোৱা কথা কৈছো এই লুফিয়া তোৰ যদি ভাত খাবলৈ মন মোৰ ভাগৰ পৰা কিবা এটা খাবি ব'ল মানি এই বেডৰুমত ভাত লগোৱা বেডৰুমত আজি তাত খাম বেডৰুমত ভাত খাই নে খাই চাবিচোন কিমান ধুনীয়া লাগে হয় নেকি স্পেচিয়েল আইটেম আছে নেকি আজি ভাতে আকিজাই বেডৰুম পাই গৈছে আইটেম বা কি কৰিছে বাহ কেইটা এটা কথা দেই বেডৰুমত কিন্তু ভাত খালে বেয়া দেই লক্ষী চাৰা দিয়া নিজৰ বুলি কেতিয়াবা এদিন খালে একো নহ'ব নেকি কেতিয়াবা এদিন একো নহয় বাৰু বাহ দুৱাৰ কিয় মাৰিছে খাই থাকোঁতে মানুহ আহিলে মোৰ বেয়া পাওঁ মণিবাই ভাত লৈ কেনেকে আহিব তাৰ আগতে এটা বস্তু টেষ্ট কৰি ল অ' হয় নেকি আচ্ছা কেকেটা আপোনালোকৰ ৰুমটো কিন্তু ধুনীয়া বুজিছে আপুনি ইয়াত এচি এটা লগাই ল'ব পাৰে কিন্তু ধুনীয়া লাগিব এচি নলগালেও কথা নাই কুলাৰ এটা হ'লে কিন্তু ঠাণ্ডা হৈ থাকিব তাকে বৰ্তমান গাটো গৰম কৰি ল এতিয়া ধৰ ধৰ উঠা পৰি যাওক বেলডাল কেলে আনিছে এই নপৰিল এই, কি কৈছে চুপ 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 এই বেকা কৰি দিছ চুপ এই, চুপ চুপ হাই পৰা কেকেটা এই বিচনাত মাৰিছো কেকেটা এই কেকেটা বিচনা কেকেটা কথা লগা মোৰ চাকৰি খা মোৰ চাকৰি খা মোৰ পৰিয়ালটো খা চুপ মোৰ জোৰা লৈ গৈছে চুপ ৰৈ লওঁ ভাগৰ লাগি গৈছে ভাত খাই ৰাকেশক ভাত খাব মাতিছে মই গম নেপাওঁ তই কি আছই এ তোমাৰ আচৰিতটো বাদ দিয়া ময়ো আচৰিত কিন্তু ৰাকেশক হঠাৎ ভাত খাবলৈ মাতিলে কিয় সেই কথাটো মই ভাবি আছো কিয় মাতিছে আৰু মাতিলেও মাতিছে দৰ্জা মাৰি ভিতৰত সোমোৱাই লৈছে কিয় কিয় কেকেটা পিঠি এখন ফালে ফালে ভাত কেকেটা 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 মই কৈছো গাৰু পিঠি এখন একে ট্ৰেক্টৰ হাল মাৰিনা হলো কথা লগাবি আৰু নলগা কথা লগাবি এইটো অভ্যাস মই এতিয়াই বাদিলো নামি আহ। মই কৈছো ফ্ৰী দিবলৈ দে মোক আহ কেকেটা আহিবিনে কিয় শব্দ হৈছে পিঠি এখন চলা পাইছে তোক মোক চিনা নাই যে তই আগৰ পৰা আঁতৰি দিয়া বুলি কেইটা কিনো খাইছে চেক চেকা গৈছে দেখাও যা এই পাগলটো
চাইছ কোমল তাকো ময়ো মাজে মাজে চাওঁ কি তই কি চাইছ এই মই ঘৰটো চাইছো ইমান ধুনীয়া লাগিছে মই আকৌ ঘৰৰ ভিতৰত থকা মানুহখিনি চাওঁ তাতেও বেছি ধুনীয়া আৰু কি মানুহ ছোৱালী হেই পাগলটো অকণ ভিতৰৰ পৰা চাওঁ এই নালাগে। এই নতুনকে ছোৱালীজনী আহিছে অ' তই কেনেকে গম পালি হে বেগ নিনো ওপৰত কোনে থৈছে 20 টকা লৈছে আচোন চাওঁ এই নালাগে অ। এই ছাৰ আহি দেখিব এই চাই আহিছে এতিয়াখন ক'ৰ পৰা আহিছে অ' এই নালাগে আচোন আচোন যোৱাই অ ওলাও অ মইনো কি সুধিলো সদায় দেখোন সেইটোকে সোধে থানালৈ নোলোৱা যোৱাই তুমিও বৰ জকৰ দেই অ মই আগতে মুনলাইট চাৰ্কাছতহে কাম কৰিছিলো হে, সেইবিলাক বাদ দিয়া এই কথা এটা শুনাচোন বাৰু কওক ই মানে গাত কিয় ভেজা দিছে মই এনেকে কথা ক'লে বিৰাট বেয়া পাওঁ তুমিও বৰ তেৰা জেঙাৰা কৰা হলা দিয়া তুমিও সহজ হ'ব লাগিব নহয় মানুহটো আকৌ কওক ঐ মোহন ব'ল যামছো এইটো কি ইচা মাৰিছো এই এই বলচোন বৌ এই দেখাবলৈ গাড়ী খাব লাগিব একেজনী একে খিৰিকী ওচৰলৈও আহিব নোৱাৰিছে ইমান ব্যস্ত আছে এই বলচোন এই হ'ব নাচাওঁ এ মুঠতে দুইটা আহিছো গুচি যাম মাল দুটা চাহে যাম ক'ত বা সোমাই আছে এই ছাৰ আহি পাব এতিয়া হেই এইটো সময়ত ক'ত চাহ আহিছে অ? আৰু চাহ যে চাহ ছাৰ